মৰমৰ শিক্ষাৰ্থীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বি স্মাৰ্টলৈকে। আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ ক অংশ অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ যি প্ৰথম অধ্যায় আছে ডি মেৰুৰ পৰিসমাপ্তি বা ডি ৰাষ্ট্ৰবাদৰ অৱসান, সেই অধ্যায়টোৰ অতি চমু প্ৰশ্নৰ উত্তৰসমূহ আমি আলোচনা কৰিম। প্ৰথমতে আছে প্ৰশ্ন, USSR কেতিয়া গঠিত হৈছিল? USSR কেতিয়া গঠিত হৈছিল? অৰ্থাৎ ইয়াত সুধিছে USSR মানে হৈছে ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ, অৰ্থাৎ ছ'ভিয়েট ইউনিয়নখন কেতিয়া গঠিত হৈছিল। আৰু ইয়াৰ উত্তৰটো হ'ব কিমান চনত ছ'ভিয়েট ইউনিয়নখন গঠিত হৈছিল, আৰু ইয়াৰ উত্তৰটো হ'ব 1922 চনত। নেক্সট প্ৰশ্ন আছে, বিশ্ব ৰাজনীতিৰ পৰা ডি মেৰুৰ কেতিয়া পৰিসমাপ্তি ঘটিছিল? ডি মেৰু বুলি কোৱাৰ লগে লগে আমি এটা কথা বুজিব লাগিব যে 1945 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হৈছিল তেতিয়া পৃথিৱীত দুটা শক্তিগোষ্ঠীৰ উত্থান হৈছিল। এটা আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু এটা হৈছে ছ'ভিয়েট ইউনিয়ন। এই দুই শক্তিগোষ্ঠীৰ যি প্ৰতিদ্বন্দ্বিতা, তাৰ ফলত সমগ্ৰ বিশ্বখন দুটা ভাগত বিভক্ত হৈ পৰিছিল, আৰু তেনেকুৱা ধৰণৰ বিশ্ব ব্যৱস্থাক ডি মেৰু বিশিষ্ট বিশ্ব বুলি কৈছিল। এতিয়া ডি মেৰু বিশিষ্ট বিশ্ব ব্যৱস্থাৰ কেতিয়া অৱসান ঘটিছিল, মানে ইয়াত আচলতে সুধিছে যে ছ'ভিয়েট ইউনিয়নৰ কেতিয়া পতন ঘটিছে, আৰু ইয়াৰ উত্তৰটো হ'ব 1991 চনত। 91 চনৰ 25 ডিচেম্বৰত ছ'ভিয়েট ইউনিয়ন আনুষ্ঠানিকভাৱে ভংগ হৈছিল। নেক্সট, মিখাইল গৰ্বাচেভ কোন আছিল? মিখাইল গৰ্বাচেভ আছিল ছ'ভিয়েট ইউনিয়নৰ শেষৰ গৰাকী সাধাৰণ সম্পাদক। আমি জানো যে ছ'ভিয়েট ইউনিয়নৰ একেবাৰে লাষ্ট যিগৰাকী ব্যক্তি সাধাৰণ সম্পাদক হৈছিল তেওঁ আছিল মিখাইল গৰ্বাচেভ। নেক্সট আছে, ছ'ভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোন আছিল? আৰু কোনখন ৰাষ্ট্ৰক উত্তৰাধিকাৰী ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল ছ'ভিয়েট ইউনিয়ন? আমি জানো ছ'ভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী বুলি স্বীকৃতি দিয়া হৈছিল ৰাছিয়াক। নেক্সট প্ৰশ্ন, USSRত কোনটো দলে শাসন কৰিছিল? USSRত কোনটো দলে শাসন কৰিছিল? আমি জানো যে USSRত কি দল আছিল? সাম্যবাদী দল। নেক্সট, ছ'ভিয়েট ইউনিয়নত কোনে সংস্কাৰৰ সূচনা কৰিছিল? সংস্কাৰ আনিছিল ছ'ভিয়েট ইউনিয়নত। আমি জানো ছ'ভিয়েট ইউনিয়নত সংস্কাৰ অনা ব্যক্তিগৰাকী আছিল ছ'ভিয়েট ইউনিয়নৰ যি শেষৰগৰাকী সাধাৰণ সম্পাদক, অৰ্থাৎ ছ'ভিয়েট ইউনিয়নত সংস্কাৰ অনা ব্যক্তিগৰাকী আছিল মিখাইল গৰ্বাচেভ। আৰু তেওঁৰ অনা সংস্কাৰ দুটা নামো আহে, নামটো তেওঁৰ হ'ল মিখাইল, বহুতে মিথাইল বুলি পঢ়ে, মিখাইল হয় নামটো, মিখাইল গৰ্বাচেভ তেওঁৰ নামটো। আৰু তেওঁ কি সংস্কাৰ আনিছিল সেই দুটা মনত ৰখাটো 2 নম্বৰী প্ৰশ্নত আহে। এটা হৈছে গ্লাছনষ্ট, আৰু আনটো হৈছে গ্লাছনষ্ট, আৰু এটা আছিল পেৰেষ্ট্ৰইকা। এই দুটা আছিল মিখাইল গৰ্বাচেভে ছ'ভিয়েট ইউনিয়নত অনা সংস্কাৰ দুটাৰ নাম। এইটো 2 নম্বৰৰ প্ৰশ্নত আহে, আৰু নামটো মিখাইল গৰ্বাচেভ মনত ৰাখিবা। তেওঁ ছ'ভিয়েট ইউনিয়নত কি কৰিছিল? সংস্কাৰৰ সূচনা কৰিছিল 1985 চনত। নেক্সট, USSRৰ ভাঙনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল? ছ'ভিয়েট ইউনিয়নৰ ভাঙনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল? ছ'ভিয়েট ইউনিয়নৰ গুৰুত্বপূৰ্ণ কাৰণ বুলি ক'লে আচলতে অস্ত্ৰ প্ৰতিযোগিতা যিটো আছিল, অস্ত্ৰ প্ৰতিযোগিতাত ফলত তেওঁলোকৰ কি হৈছিল? অৰ্থনৈতিক তেওঁলোকৰ মন্দাৱস্থাৰ সৃষ্টি হৈছিল। সেইটো এটা মন্দাৱস্থা সৃষ্টি হৈছিল। সকলো কৰি পেলাই তেওঁলোকৰ ইকনমিকেলি ভাঙি পৰিছিল লাষ্টৰ ফালে, তাৰ কাৰণে চলাব নোৱাৰা হৈছিল দেশখন, চাৰিওফালে দুৰ্নীতি আহিছিল। এইটো এটা গুৰুত্বপূৰ্ণ কাৰণ আছে, অৰ্থনৈতিক মন্দাৱস্থা। নেক্সট, ছ'ভিয়েট ইউনিয়নৰ পাছত একমাত্ৰ শক্তিশালী হিচাপে কোন পৰিণত হৈছিল? মানে একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে কোনখন দেশ পৰিণত হৈছিল? এইটো সকলোৱে জানে, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। নেক্সট, CISৰ সম্পূৰ্ণ নামটো কি? CIS কি আছিল? CIS আছিল 1991 চনত যেতিয়া ছ'ভিয়েট ইউনিয়নৰ পৰা ৰাষ্ট্ৰবিলাক স্বাধীন হোৱা ৰাষ্ট্ৰবিলাকে নতুনকৈ এটা আন্তৰ্জাতিক সংস্থা গঠন কৰিছে। এইটো কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, CISৰ সম্পূৰ্ণ ৰূপটো। নেক্সট প্ৰশ্ন আছে, এইটো কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেট, এইটো ইংৰাজীত লিখি দিব লাগিব।
কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, এইটো CISৰ সম্পূৰ্ণ ৰূপটো। নেক্সট, ছোভিয়েট ইউনিয়নত কি আদৰ্শৰ ওপৰত বিশ্বাসী আছিল? প্ৰশ্নটোৰ উত্তৰটো হ'ব ছোভিয়েট ইউনিয়নৰ সাম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাস আছিল, অৰ্থাৎ কমিউনিষ্ট আইডিঅলজিৰ ওপৰত বিশ্বাস আছিল। সাম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাসী আছিল। সাম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাসী আছিল। ৱাৰ্ছ চুক্তি কেতিয়া সম্পাদনা কৰা হৈছিল? নেক্সট, ৱাৰ্ছ চুক্তি কি আছিল? যে ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ যি বন্ধু ৰাষ্ট্ৰ আছিল তেওঁলোকে সম্পাদনা কৰা এখন সামৰিক চুক্তি, আৰু এইখন চুক্তি কৰিছিল 1955 চনত স্বাক্ষৰ প্ৰদান কৰিছিল। 1955 চনত, এইখন 1955 চনত, এইটো মনত ৰাখিবা, 1955। দ্বিতীয় বিশ্বৰ পতন বুলি কোনখন দেশক পতন বুলি? এইটো আমি সকলোৱে জানো। দ্বিতীয় বিশ্ব মানে আমি দ্বিতীয় বিশ্বৰ পতন বুলি ক'লে সকলোৱে জানে এইটো ছোভিয়েট ইউনিয়নৰ পতন। ছোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি কোৱা হয়। ছোভিয়েট ইউনিয়নৰ পতনক দ্বিতীয় বিশ্বৰ পতন কোৱা হয়। নেক্সট আছে, কোনখন দেশৰ ভাঙোনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰিছিল? এইটো ছেম এনচাৰ হ'ব। ছোভিয়েট ইউনিয়ন যেতিয়া ভাঙি গ'ল তেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিল। কাৰণ কিয়? কাৰণ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ চলিছিল। গতিকে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত শীতল যুদ্ধৰ অৱসান ঘটিছিল। নেক্সট প্ৰশ্ন, 14 নম্বৰ প্ৰশ্ন আছে, কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ USSR আসনখন হস্তগত কৰিছিল? এইটো 1991 চনত, যেতিয়াই ছোভিয়েট ইউনিয়ন ভংগ হৈছিল তেতিয়াৰ লগে লগে তেওঁলোকে হস্তগত, মানে তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। এইটো 1991 চনত, এইটো মনত ৰাখিবা। নেক্সট 15 নম্বৰ প্ৰশ্ন, ছোভিয়েট ইউনিয়নৰ কিমানখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ সংযুক্ত হৈছিল? আমি জানো যে 15খন প্ৰজাতন্ত্ৰ লগ লাগি ছোভিয়েট ইউনিয়ন গঠিত হৈছিল। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক। বলছেভিক কমিউনিষ্ট পাৰ্টি মানে যি পাৰ্টীয়ে ছোভিয়েট ইউনিয়ন নামৰ যিটো সংঘৰাষ্ট্ৰ এইখন গঠন কৰিছিল, তেওঁৰ নামটো হ'ল ভ্লাদিমিৰ লেনিন। তেওঁক লেনিন বুলি ক'লে গোটেই বিশ্বই চিনি পায়। ভ্লাদিমিৰ লেনিন। নেক্সট, ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি। যেতিয়া 1991 চনত ৰাছিয়াত ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছিল তেতিয়া জিকিছিল, নিৰ্বাচিত হৈছিল বৰিছ য়েলচিন। নেক্সট, আতংক প্ৰতিকাৰ ব্যৱস্থা মানে কি বুজায়? এইটো আতংক প্ৰতিকাৰ ব্যৱস্থা মানে এইটো কৈ দিছোঁ মই, যেতিয়া 1991 চনত ছোভিয়েট ইউনিয়ন ভংগ হ'ল, আৰু ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত নতুন স্বাধীন ৰাষ্ট্ৰবিলাকত পূৰ্বৰ যিটো সাম্যবাদ আৰু সমাজবাদী ব্যৱস্থাৰ প্ৰচলন আছিল, সেই সাম্যবাদ আৰু সমাজবাদী ব্যৱস্থাটোৰ অৱসান ঘটাই তাত উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদী ব্যৱস্থা প্ৰচলন কৰা হৈছিল। আৰু এই উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদ প্ৰচলন কৰিবলৈ যাওঁতে সেই ৰাষ্ট্ৰবিলাকত কি হৈছিল? এটা অচল অৱস্থা বা এটা ত্ৰাসৰ সৃষ্টি হৈছিল, তেওঁলোকৰ এটা বহুত অস্থিৰ অৱস্থাৰ সৃষ্টি হৈছিল। আৰু তেনেকুৱা অৱস্থাৰ পৰা উপশম দিয়াৰ কাৰণে বা তেনেকুৱা চকৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে আন্তৰ্জাতিক মুদ্ৰানিধি আৰু বিশ্ব বেংক নামৰ যি আন্তৰ্জাতিক অৰ্থনৈতিক সংগঠন আছে, সেই সংস্থাই এই ৰাছিয়া, বিশেষকৈ ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপ, যিবিলাক আগতে ছোভিয়েট ইউনিয়ন হিচাপে আছিল, সেই ৰাষ্ট্ৰবিলাকক এক অৰ্থনৈতিক সাহায্য আগবঢ়াইছিল বা এক অৰ্থনৈতিক সংস্কাৰ সূচনা কৰিছিল। আৰু এই অৰ্থনৈতিক সংস্কাৰটোক আতংক প্ৰতিকাৰ ব্যৱস্থা বুলি কয়। নেক্সট, 19 নম্বৰ প্ৰশ্ন, ছোভিয়েট ইউনিয়ন কেতিয়া শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল? ছোভিয়েট ইউনিয়ন শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল 1945 চনত, মানে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। আৰু মিখাইল গৰ্বাচেভে কোন চনত ছোভিয়েট ইউনিয়নৰ সংস্কাৰ সূচনা কৰিছিল? 1985 চনত। গতিকে এইখিনি হৈছে ইয়াৰ মানে শ্বৰ্ট, মানে 20টা কুৱেশ্যন আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনিৰ পৰা পৰীক্ষাত এটা বা দুটা প্ৰশ্ন কমন পৰিব। এবাৰ আমি প্ৰশ্নখিনি চাই লওঁ প্ৰথমৰ পৰা কি আছিল। প্ৰথম প্ৰশ্ন আছিল USSR কেতিয়া গঠিত? USSR মানে ছোভিয়েট ইউনিয়ন কেতিয়া গঠিত হৈছিল? 1922 চনত। ছোভিয়েট ইউনিয়ন 1922 চনত আনুষ্ঠানিকভাৱে গঠিত হৈছিল। 1917 চনত বুলি বহুতে কয়, কিন্তু নহয়, কাৰণ 1917 চনত ৰুছ বিপ্লৱ হৈছিল, আৰু ৰুছ বিপ্লৱৰ ফলস্বৰূপে ই আনুষ্ঠানিকভাৱে 1922 চনত 30 ডিচেম্বৰত গঠিত হৈছিল। নেক্সট, বিশ্ব ৰাজনীতিৰ পৰা ডিমেৰু কেতিয়া পৰিসমাপ্তি ঘটিছিল, অৰ্থাৎ ছোভিয়েট ইউনিয়ন কেতিয়া ভাঙন হৈছিল? এইটো সুধিছে। 1991 চনৰ 25 ডিচেম্বৰ আছিল তাৰিখটো। আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছ নামৰ এই তিনিখন দেশৰ প্ৰতিনিধিয়ে। নেক্সট, মিখাইল গৰ্বাচেভ কোন আছিল? মিখাইল গৰ্বাচেভ আছিল ছোভিয়েট ইউনিয়নৰ শেষৰগৰাকী সাধাৰণ সম্পাদক, আৰু তেওঁ 1985 চনত সাধাৰণ সম্পাদক ৰূপে নিযুক্ত হৈছিল। নেক্সট, ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোন আছিল বা কোনখন দেশ আছিল? ছোভিয়েট ইউনিয়ন। ৰাছিয়াক ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল, আৰু ৰাছিয়াক
ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ আসনখনো দিয়া হৈছিল। এই কথাটো মনত ৰাখিবা, এইটো কেতিয়াবা সুধিব পাৰে। নেক্সট, USSR কোনটো দলে শাসন কৰিছিল? USSR এটাই ৰাজনৈতিক দল আছিল আৰু সেইটো আছিল সাম্যবাদী দল, কাৰণ যিবিলাক সাম্যবাদী ৰাষ্ট্ৰ আছে, কমিউনিষ্ট দেশ আছে, তাতে বিৰোধী দলক স্বীকৃতি দিয়া নহয়। গতিকে USSRতো তেনেকুৱা ব্যৱস্থা নাছিল, কেৱল এটাই দল আছিল, সাম্যবাদী দল। নেক্সট, ছোভিয়েট ইউনিয়নৰ কোনে সংস্কাৰ ৰচনা কৰিছিল? ছোভিয়েট ইউনিয়ন মিখাইল গৰ্বাচেভ নামৰ ব্যক্তিগৰাকী, অৰ্থাৎ যিগৰাকী শেষৰ সাধাৰণ সম্পাদক আছে। আৰু তেওঁ সংস্কাৰ দুটা কি আনিছিল? গ্লাছনোষ্ট আৰু পেৰিষ্ট্ৰইকা, 2 নম্বৰত আহে এই দুটা প্ৰশ্ন, এই দুটাৰ নাম লিখিব। নেক্সট, 7 নম্বৰ, USSR ভাঙনৰ গুৰুত্বপূৰ্ণ কাৰণটো কি আছিল? অৰ্থনৈতিক মন্দা অৱস্থা আছিল, কাৰণ 1979 যেতিয়া ছোভিয়েট ইউনিয়নে আফগানিস্তানক আক্ৰমণ কৰিলে, তেতিয়া সিহঁতৰ মানে অৰ্থনৈতিক ব্যৱস্থাটো থৰক বৰক হৈ মানে এটা মন্দা অৱস্থাৰ সৃষ্টি হৈছিল। তাৰ পিছতে ছোভিয়েট ইউনিয়নৰ পতনৰ মানে বাট একদম সম্পূৰ্ণৰূপে মুকলি হৈছিল। বিভিন্ন কাৰণ আছে, কিন্তু এইটো এটা অন্যতম প্ৰধান কাৰণ। নেক্সট আছে, ছোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত একমাত্ৰ শক্তিশালী হিচাপে কোন পৰিণত হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ। যেতিয়া দুটা শক্তিগোষ্ঠী থাকিব, এটা শক্তিগোষ্ঠী নোহোৱা হৈ যাব, অভিয়াছলি আন যিটো শক্তিগোষ্ঠী আছে সেইটোৱে আটাইতকৈ শক্তিশালী হ'ব। CISৰ সম্পূৰ্ণ ৰূপটো কি? কমনৱেলথ অফ ইণ্ডিপেণ্ডেন্স ষ্টেটছ, অৰ্থাৎ স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ বুলি কয়। যিবোৰ ৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ পৰা ভাঙন হৈছিল, পৰৱৰ্তীকালত সিহঁতে এই অৰ্গেনাইজেশ্যনটো, এই সংস্থাটো গঠন কৰিছিল। নেক্সট, 10 নম্বৰত আছে, ছোভিয়েট ইউনিয়নৰ কোনটো আদৰ্শৰ ওপৰত বিশ্বাসী? সাম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাসী। তেওঁলোকে সাম্যবাদী কমিউনিজিমৰ ওপৰত বিলিভ কৰিছিল। নেক্সট, ৱাৰছ' চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1955 চন। এইখন এখন সামৰিক চুক্তি। এই চুক্তিখন কোনে স্বাক্ষৰ কৰিছিল? ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ যি বন্ধু ৰাষ্ট্ৰ আছে, তেওঁলোকৰ যি সহযোগী ৰাষ্ট্ৰ আছে, তেওঁলোকে এই চুক্তিখন স্বাক্ষৰ কৰিছিল। উদ্দেশ্য কি আছিল? নাটো শক্তিক প্ৰতিহত কৰা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত যি নাটো গঠিত হৈছিল 1949 চনত, সেই নাটো শক্তিক প্ৰতিহত কৰাৰ কাৰণে 1955 চনত ছোভিয়েট ইউনিয়নে আৰু তেওঁলোকৰ বন্ধু বা সহযোগী ৰাষ্ট্ৰবিলাকে ৱাৰছ' নামৰ ঠাইটুকুৰাত, ৱাৰছ' প্ৰবেবলি পলেণ্ডত আছে, ৱাৰছ' নামৰ ঠাইটুকুৰাত এই চুক্তিখন স্বাক্ষৰ কৰিছিল, সেইকাৰণে ইয়াৰ ৱাৰছ' চুক্তিৰ নাম। নেক্সট, ছোভিয়েট ইউনিয়নৰ পতন বুলি ক'লে কোনখন দেশৰ পতনক বুজায়? দ্বিতীয় বিশ্বৰ পতন বুলি ক'লে কোনখন দেশৰ পতনক বুজায়? এইটো অভিয়াছলি সহজ প্ৰশ্ন এটা, ছোভিয়েট ইউনিয়নৰ পতনক। নেক্সট, কোনখন দেশৰ ভাঙনৰ লগে লগে শীতল যুদ্ধৰ অৱসান ঘটিছিল? এইটোৰ এনচাৰ হ'ব ছোভিয়েট ইউনিয়নৰ ভাঙনৰ লগে লগে। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ USSR আসনখন হস্তগত কৰিছিল? অৰ্থাৎ ৰাছিয়াই কেতিয়া USSRৰ আসনখন, মানে নিৰাপত্তা পৰিষদৰ আসনখন পাইছিল? 1991 চনত। ছোভিয়েট ইউনিয়নৰ কিমানখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ সংযুক্ত আছিল? 15খন প্ৰজাতন্ত্ৰ লগ হৈ পেলাই গঠিত হৈছিল। নেক্সট, বলছেভিক কমিউনিষ্ট পাৰ্টি, যিটো মানে পাৰ্টীৰ নেতৃত্বত ছোভিয়েট ইউনিয়নখন গঠিত হৈছিল, সেইটোৰ প্ৰতিষ্ঠাপক আছিল ভ্লাদিমিৰ লেনিন। তেওঁৰ লেনিন বুলি ক'লে সকলোৱে জানে। নেক্সট, ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি বৰিছ য়েলচিন, তেওঁ ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি। আতংক প্ৰতিকাৰৰ বিষয়ে ক'লোঁ যে ছোভিয়েট ইউনিয়নৰ পৰা ভাঙন হোৱা ৰাষ্ট্ৰবিলাকে উদাৰনৈতিক গণতন্ত্ৰ আৰু পুঁজিবাদৰ প্ৰচলনৰ ফলত সেই ৰাষ্ট্ৰবিলাকৰ এটা অচল অৱস্থাৰ সৃষ্টি হৈছিল, আৰু সেই অচল অৱস্থাৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে আন্তৰ্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকে এক বিশেষ অৰ্থনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছিল, তাকে আতংক প্ৰতিকাৰ ব্যৱস্থা বোলে। আৰু আতংক প্ৰতিকাৰৰ যিটো প্ৰভাৱ, বিশেষকৈ আতংক প্ৰতিকাৰটো দিয়া হৈছিল ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপৰ ৰাষ্ট্ৰবিলাকক, যিবিলাক ৰাষ্ট্ৰ আগতে ছোভিয়েট ইউনিয়ন আছিল। আৰু এই সম্পৰ্কে আমি এটা দীঘলীয়া আমাৰ ভিডিঅ' এটা বনোৱাই আছে এডিশ্যনেলি আমাৰ প্লে'লিষ্টত গৈ পেলাই, সেইটো যদি চাই লয় তেতিয়াহ'লে আতংক প্ৰতিকাৰ ইয়াৰ ফলাফল সম্পৰ্কে সম্পূৰ্ণৰূপে জানিব পাৰিবা। নেক্সট, ছোভিয়েট ইউনিয়ন কেতিয়া শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল? 1945 চনত, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল, তাৰপিছতে ছোভিয়েট ইউনিয়ন শক্তিশালী গোষ্ঠীত পৰিণত হৈছিল। আৰু মিখাইল গৰ্বাচেভে কোন চনত ছোভিয়েট ইউনিয়ন সংস্কাৰ কৰিছিল? 1985। সংস্কাৰ দুটাৰ নাম মই ওপৰত ইতিমধ্যে কৈ দিলোঁ। চ' আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, যদি ভিডিঅ'টো তোমালোকক উপকৃত কৰা বুলি ভাবিছা, আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিলৈ সামৰিছোঁ।